নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। শিল্পী দিৱস উপলক্ষে পদ্মপ্ৰিয়া মহিলা সাংস্কৃতিক গোষ্ঠীয়ে আয়োজন কৰা সদৌ অসম ভিত্তিক জ্যোতি সংগীত প্ৰতিযোগিতাখনলৈ। প্ৰতিযোগিতাখনৰ আৰম্ভণিতে আগৰৱালা দেৱৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰি তেওঁৰ মহান সৃষ্টিক শ্ৰদ্ধা জনোৱা হৈছে। বন্তি প্ৰজ্বলন কৰিছে হাউলী পৌৰসভাৰ সভানেত্ৰী অঞ্জলি চৌধুৰীয়ে। তাৰ লগে লগে পদ্মপ্ৰিয়া মহিলা সাংস্কৃতিক তেওঁলোকৰ শীৰ্ষ গীতটি পৰিৱেশন কৰিলে। গীতটিৰ পৰিৱেশনৰ পিছতেই বিচাৰকে নিজৰ আসন গ্ৰহণ কৰিলে আৰু আৰম্ভ হ'ল প্ৰতিযোগিতাখনি। আমাৰ বিচাৰকৰ আসন শুৱনি কৰিছে বিশিষ্ট সংগীত শিল্পী মান্যবৰ কবিন দাস, ৰমেন দাস, বিভুৰঞ্জন দাস আৰু জয়মতী দেৱীয়ে। আহকচোন প্ৰতিযোগিতাখনিৰ অলপ অংশ আমি উপভোগ কৰোঁ।
গভীৰ। প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা প্ৰত্যেকগৰাকী প্ৰতিযোগীকে এখনিকৈ মানপত্ৰ আগবঢ়োৱা হৈছে। প্ৰতিযোগিতাখনৰ অন্তত বঁটা বিতৰণী সভা আয়োজন কৰা হৈছে। সমূহ প্ৰতিযোগীকে পদ্মপ্ৰিয়া মহিলা সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ আৰু ধন্যবাদ জনাবলৈ ওলাইছোঁ বাদ্যযন্ত্ৰী শিল্পীসকলক তেওঁলোকৰ সহায় সহযোগিতাৰ বাবে। লগতে ধন্যবাদ জনাবলৈ ওলাইছোঁ পদ্মপ্ৰিয়া মহিলা সাংস্কৃতিক গোষ্ঠীৰ সমূহ কৰ্মকৰ্তাক এই প্ৰতিযোগিতাখনি সুচাৰুৰূপে চলাই নিয়াৰ বাবে। ধন্যবাদ।